আজি আমি খেতি পথাৰত আহিছোঁ আৰু ইয়াৰ সোণালী ধাননি দেখুৱাই দিছোঁ আৰু মোৰ লগত আছে এজন আমাৰ চুবুৰীৰে দাদা। খেতিৰ বিষয়ে আমি দাদাক কিছু কথা সুধিম। দাদা নমস্কাৰ। আপোনাক সুধিব বিচাৰিছোঁ, আপোনাৰ এইবাৰ খেতি কেনেকুৱা হ'ল? খেতি সিমান ভাল হোৱা নাই, তাৰমানে আপোনাৰ হেৰি হ'ল না, খৰাং হ'ল মাজতে। দখিনি অলপমান ভাল হৈছে, কিন্তু বৰিখিনি ভাল হোৱা নাই আৰু। এনেই কেইবিঘামানৰ মাটিৰ খেতি কৰিছে? 4 বিঘা। 4 বিঘা। তাৰে গৰুৱেদি লগাইছে না ট্ৰেক্টৰ মাৰিছে? ট্ৰেক্টৰ দি লগাইছে। ট্ৰেক্টৰ লগাইছে। হয়। আৰু তো বিহু আহিলে, বিহুৰ কিবা কৰিছেনে? ধান চান কাটি লওঁ আৰু চপাই লোৱাৰ পিছত আৰু মৰণা মৰাৰ পিছত আয়োজনটো নিশ্চয় ভালে হ'ব। আৰু বৰষুণ অহাৰো সম্ভাৱনা আছে। নিশ্চয়, হয়। এতিয়া ধান কটা হ'লে নেকি? নাই, আৰম্ভ কৰিছোঁহে। আৰম্ভ কৰিছে। আৰু এজনৰ কাষলৈ গৈছোঁ, আমাৰ হিৰিয়ান কাশ্যপ। আপুনি এইবাৰ কিমান বিঘাৰ খেতি কৰিলে? এইবাৰ 10 বিঘামান কৰা গৈছে আৰু। 10 বিঘামান কৰিছে। এনাই গৰুৱেদি কৰিছেনে নে ট্ৰেক্টৰ লগাইছে? নাই, গৰুৱেদি কৰিছোঁ। গৰুৱেদি কৰিছে। এতিয়া ধান কটা হ'ল? ধান কটা হ'ল। এনাই শালি ধান কিবা ধান ৰুইছে নে ৰোৱা নাই? নাই, শালিয়ে ৰোৱা গৈছে এইবাৰ। শালিয়ে ৰুইছে। এনাই খেতি কেনেকুৱা এইপিনে? খেতি এনেই বেয়া হোৱা নাই এইবাৰ, অলপমান গৰু অত্যাচাৰ কৰিছে আৰু। বাকী খেতি ভালেই হৈছে। ঠিকে, ৰোৱনী লগাইছে? ৰোৱনী লগা গৈছে। ঠিকে আছে। খেতি এনাই ভালে। আমি আৰু কিছু কথা ক'ব নেকি খেতিৰ বিষয়ে? এনেই সেনেকৈ ক'ব লগা নাই একো। খেতি এনেই বেয়া হোৱা নাই এইবাৰ ভালেই হৈছে খেতি। বেলেগ ক'ব লগা একোৱেই নাই।